তো গাইজ ফাইনেলি আমি মহেশধামৰ ইয়াৰ ওপৰ আহি পাইছোঁ। তো গাইজ আপোনালোকে চাই থাকক কণ্টিনিউ। তো ওপৰত কি হৈছে আজি মহেশধামৰ পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম। এইফালে এইটো জিৰণি কোঠা, এইফালে বাইক চাইক আনি থৈছে। তো এইটো হ'ল মেইন গেটটো, ধুনীয়া এটা খুবেই ভাল লগা বস্তু খটখটি বনাই দিছে আৰু যাব পৰাকৈ। এতিয়া আহি পাইছোঁ। মোৰ লগত আছে অসীম ভাইটি আৰু এখেত। ইয়াৰ ভাল লগা ঠাইখিনি এইখিনি, বিশেষকৈ এইখিনি জেগা ভাল লাগে, মানে ইয়াতে আহি ফটোশ্বুট কৰিব পাৰে আপোনালোকে আহি। তো গাইজ আগত কি হৈছে দেখুৱাবলৈ চেষ্টা কৰিম। গাইজ আমি অলৰেডি আহি পাইছোঁ। অলপ উঠি বহুতেই উঠি আহিলোঁ, কিন্তু বহুত ভাগৰ লাগিছে। বাবা নামত মহেশধামত প্ৰৱেশ কৰিছে। এয়া বিশেষ আকস্মিক দুৰ্ঘটনা ঘটি গৈছে আমাৰ পিছফালে। সেইকাৰণে এই ষ্টেপকেইটাত আহিলে লাহে লাহে ধৈৰ্য অনুসাৰে আহিব লাগে। আমি আহি মানে বহুত জেগা আহি পালোঁ, কিন্তু যাই অলপমান আছে 5 বেগমান লাগিব। গাইজ এইটো হৈছে পাহাৰৰ ওপৰত থকা এইটো কুঁৱাটো। ইয়াত পানী নাইকিয়া হৈ গৈছে, পানীবিলাক ঘোলা হৈ গ'ল। ইয়াতে মানে আগতে পানী থাকে, এতিয়া বেছি মানুহ অহাৰ পিছতে পানীবিলাক উঠাই শেষ কৰি পেলাব। তো আহে পিছত আহিব। जय हो शंकरा आदिदेव शंकरा, तेरे जाप के बिना चले ये सांस किस तरह। मेरा कर्म तू ही जाने, क्या बुरा है क्या भला। तेरे रास्ते पे जय हो शंकरा आदिदेव शंकरा, तेरे जाप के बिना चले ये सांस किस तरह। मेरा कर्म तू ही जाने, क्या बुरा है क्या भला। तेरे रास्ते पे मैं तो आंख मूंद के चला, तेरे नाम की जोत ने सारा हर लिया तमस मेरा। नमो नमो जी शंकरा भोलेनाथ शंकरा, जय त्रिलोकनाथ शंभु हे शिवाय शंकरा। नमो नमो जी शंकरा भोलेनाथ शंकरा, रुद्रदेव हे महेश्वरा। के जन्म से भी पहले तेरा वास था, ये जग रहे या ना रहे, रहेगी तेरी आस था। क्या समय क्या प्रलय, दोनों में तेरी महानता महानता महानता। ওপৰত আহিছোঁ এবাৰ, মানে ওপৰলৈ যাওঁ।
মোৰ লগৰকেইটাই ওপৰত আহিছোঁ বতাহ বঢ়িয়া মাৰিছে ওপৰত কি বোলে হেৰি আছে ন কি নাম কয়লাখত গৈছোঁ আহিলে পাই যাব ইফালে ফটো আছে মন্দিৰ चंद्रमा ललाट पे উঠি গৈছোঁ আৰু এইখন প্ৰকাণ্ড দলং দলঙৰ মাজত ফাৰ্ষ্ট টাইম प्यास क्या हो तुझे गंगा है तेरी जटाओं में একদম বাপৰে এই সবচে ওপৰখিনি আহি গৈছোঁ আমাৰকৈ ওপৰত যোৱা এইকেইটা আছে ভাবিছিলোঁ আমিও ওপৰত যাওঁ নেকি মহেশধামৰ এয়া কৈলাশৰ ওপৰৰ পৰা দেখাবলৈ চেষ্টা কৰিছোঁ এয়া দাদা ভাইটিসকল চবেই আছে এইখিনি মানে ইয়াতে এইখিনিতে প্ৰায় মানুহবিলাকক ফটো উঠাই দেখাব গতিকে আপোনালোকক আজি দেখাবলৈ চেষ্টা আমি ওপৰৰ পৰা নামি আহিলোঁ ইয়াতে মানে জাম হৈছে ভিৰ হৈছে মানুহৰ মানে এইটো ৰাস্তাটো ঠেক মানে চ' খেলৰ চেপে চেপে অহা হয় গতিকে কি হৈছে অহা যোৱা তো লাহে লাহে গৈ আছোঁ আৰু তো আগত ধুনীয়া ধুনীয়া পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম আকৌ চাকি বন্তি ধুনীয়াকৈ জ্বলাইছে এয়া আছিল পৰিৱেশ মহেশধামৰ পৰিৱেশ তো মহাশিৱৰাত্ৰি উপলক্ষে আয়োজন কৰা হৈছে তো বহুত দূৰ দূৰণিৰ পৰা আহিছে সহায় দিবলৈ আহিছে হেৰি হয় কি হয় ছোৱালী মানুহে বোলে হেৰি মানে মন্ডন মাগিলে দৰা বোলে সোনকালে পায় বঢ়িয়া বঢ়িয়া দৰা পায় বোলে চাই ল নহ'লে আমি সামৰি খাই কেনে মাগিম বল মাগিলেতো ছোৱালী হ'বি সোনকালে আমি এতিয়া বেলেগ আৰু ছেকেণ্ড মন্দিৰ আহি আছোঁ ধুনীয়া ধুনীয়া ছোৱালী ছোৱালী দেখাব পাইছোঁ গতিকে স্পীড আহিছোঁ তো ইফালে যায় এনেকৈ গ'লে ইফালে মন্দিৰ এটা পাব এইটো এটা আছে 2 নম্বৰত পোৱা মন্দিৰটো এয়া গছবিলাক মানে ধুনীয়া কৰিছে দেই পৰিৱেশটো মজা মানে কি ক'ম আৰু বগা চূণ সানিকে ধুনীয়া কৰিছে এইটো কি ছেকেণ্ড মন্দিৰ বুলি কয় ন হয় এইটো হ'ল হেৰি কি কয় কি সুধিব লাগিব মই নাজানো এইটো এটা মন্দিৰটো এতিয়া কি মন্দিৰ সেইটো নাজানো গতিকে সুধিবলৈ চেষ্টা কৰিম ইয়াতে মানে ইয়াতে পূজাৰীসকলে থাকে তো এইফালে আগত যায় আপোনালোকক দেখাম এটা পুখুৰী আছে ওপৰত এইটো কয় পদুম পুখুৰী ঠিক আছে ল'ৰাকেইটামান লগ পাইছোঁ এইটো আমাৰ গেংটো ছোৱালী চাবৰ কাৰণে এতিয়া মানে বিচাৰি ফুৰিছে ইয়াত মানে বিভিন্ন ধৰণৰ বিধ বৰ্ণীয় ইয়াত ধুনীয়া ধুনীয়া ল'ৰাসকল আহিছে শিৱ ভক্ত গতিকে মহেশধামত আহিছে তো এইফালে এটা শিল আছে সেইটো ওপৰতে উঠি আছে মানে এইটো ভূমিকম্প হ'লে নাপাবি নেকি সঁচাকৈ ন গোটেইটো গোটা বেলগছে ভৰি আছে এইখিনি গোটেই বেলগছে নাৰিকল গছ নাই ইয়াত নাৰিকল গছ পাম বুলি আহিছে গতিকে
এইফালে इसको कहते हैं ब्रो গৰম লাগিছে ন এইটো হৈছে জগন্নাথ মন্দিৰ পায়স অলপ লৈ লৈছোঁ এতিয়া খাম মানে ইয়াতে মানে পায়স দিয়া হৈছে লঘু আহাৰ তো গাইজ খাই লওঁ ৰ তো গাইজ ফাইনেলি আমি তললৈ আহি গ'লোঁ আহিলোঁ এতিয়া ভিডিঅ'টো সামৰণি মাৰি এতিয়া অলপ তলত যাই দেখাইছোঁ চাই থাকোঁ ছাবস্ক্ৰাইবাৰ লগ পালোঁ আজি খুবেই ভাল লাগিল আহি পাইছোঁ আহি গেটখন বঢ়িয়া লাগিছে কিন্তু দেই আহোঁতে তো এনেকুৱা পৰিস্থিতি গেটখনৰ অৱস্থা এইয়া চাই লওক তো গাইজ সামৰণি মাৰিম এতিয়া তো গাইজ সকলোৱে মনোকামনা পূৰণ তাই আশাই আজি ভিডিঅ'টো মই সামৰণি কৰিবলৈ ওলাইছোঁ তো ভিডিঅ'টো মহেশধামৰ ভিডিঅ' এইখিনি আছিলে তো ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব গাইজ লাইক মাৰি দিবলৈ নাপাহৰিব তো গাইজ আজিলৈকে এইখিনিত সমাপ্ত তো ধন্যবাদ